আপোনালোকে গম পায় কোচ ৰাজবংশীসকল অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া হোৱাৰ পিছতো ৰাজনৈতিকভাৱে আমাৰ কেৱল প্ৰত্যেকটো ৰাজনৈতিক প্ৰতাৰণা প্ৰবঞ্চনা কৰা আমি দেখিবলৈ পাইছোঁ আৰু ৰাজনৈতিক পাশা খেলত কোচ ৰাজবংশীসকলক ব্যৱহাৰ কৰা হয়। তো তাৰ কাৰণে তাৰ আমি উত্তৰ বিচাৰি আমি গাঁৱে গাঁৱে সমাজে সমাজে আমি ঘৰে ঘৰে মানে ঘূৰি ফুৰি আছোঁ। আমাৰ এটাই কথা, কোচ ৰাজবংশী ভূমিপুত্ৰ খিলঞ্জীয়া হোৱাৰ পিছতো কোচ ৰাজবংশীসকলক ৰাজনৈতিক অধিকাৰৰ পৰা কিয় বঞ্চিত কৰা হয়। ৰাজনৈতিক নেতৃত্বই আমাক পাছা খেলত বাৰে বাৰে বন্দী কৰি কোচ ৰাজবংশী সমাজখনকে থানবান কৰা আমি দেখিবলৈ পাইছোঁ। যাৰ কাৰণতে আমি প্ৰান্তে প্ৰান্তে আমি সভা অনুষ্ঠিত কৰিছোঁ। আমি প্ৰত্যেকটো ৰাজনৈতিক মানে ইলেকশ্যনৰ আগমুহূৰ্তত আমি কোচ ৰাজবংশীসকল এতিয়া সজাগ সচেতন আগবাঢ়ি আৰু আমাৰ কথা হৈছে কি নিজৰ আমাৰ কোচ ৰাজবংশীৰ সমস্যাবিলাক লৈ বেলেগে কেৱল ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে নিজৰ য'ত আমাৰ যি বৰ্তমান আমাৰ ছাপ'জ BTR পৰিষদীয় নিৰ্বাচনত য'ত কোচ ৰাজবংশীৰ অন্যতম ভূমিকা থাকে তাত কোচ ৰাজবংশী প্ৰতিনিধি প্ৰেৰণ কৰিবই লাগিব। প্ৰত্যেকটো ৰাজনৈতিক দলক আমি আহ্বান কৰিছোঁ। লগতে এটা কথা আমি ক'ব বিচাৰিছোঁ, কোচ ৰাজবংশীসকলৰ যদি কেৱল ৰাজনৈতিক পাছা খেলত বন্দী কৰি যদি আমাৰ সমাজখন যদি ভাগ ভাগ কৰিব বিচাৰে, কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলকে কিন্তু সকীয়াই দিছোঁ যাতে আমাৰ সমাজখনত আহি থানবান কৰা পৰিৱেশটো নানে, নহ'লে কিন্তু বিদ্ৰোহ বেলেগ ধৰণৰ হ'ব। আমি ৰাইজৰ মাজত সোমাই আছোঁ, দেখিবলৈ পাইছোঁ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আৰু ৰাইজৰ সমস্যাবিলাক লৈ কেৱল যি ৰাজনীতি কৰা আমি দেখিবলৈ পাইছোঁ, খেলা আমি দেখিবলৈ পাইছোঁ। সেই খেলাখন বন্ধ কৰিব লাগে। সঁচা অৰ্থত কোচ ৰাজবংশীসকলক সুৰক্ষিত সংৰক্ষিত কৰি ৰখাৰ দায়িত্ব সকলোৰে আছে আৰু কোচ ৰাজবংশীসকলক বাদ দি অসম কেতিয়াও সুৰক্ষিত নহয়। তাৰ কাৰণে অসমখন যদি সুৰক্ষিত কৰি ৰাখিব বিচাৰে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক প্ৰথমতে সুৰক্ষিত কৰাৰ কাৰণে আগভাগ ল'ব লাগে। আৰু বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰাত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সচেতন সমাজ আমি একত্ৰিত হৈছোঁ। আমি একেলগে কাম কৰি আছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আহ্বান কৰিব বিচাৰিছোঁ, বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি দাবী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ ত্ৰিপাক্ষিক বৈঠক ব্যৱস্থা কৰাৰ সময় আহি পৰিছে, অতি সোনকালে কৰক আৰু জনজাতিকৰণ ইলেকশ্যনৰ আগমুহূৰ্তত দিয়াৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক। নহ'লে কিন্তু কোচ ৰাজবংশী সমাজৰ মাজত যি ক্ষোভ, আমাৰ বুকুত যি উমি জ্বলি থকা জুই কুৰা, কিন্তু যি জুইৰ যি ভাৱ, আমাৰ যি মনত জ্বলি থকা যি ক্ষোভ, এই ক্ষোভৰ উদ্গীৰণ কিন্তু আমি ইলেকশ্যনৰ আগমুহূৰ্তত আমি দেখাই দিম। কোচ ৰাজবংশীসকল আমি আঁঠুকাৰী অধিকাৰ বিচৰা জাতি নহয়। কোচ ৰাজবংশীসকলৰ স্বাভিমান অটুট ৰখাৰ কাৰণে যিকোনো কাম কৰাৰ কাৰণে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সমাজ আমি একেলগ হৈ আছোঁ আৰু ৰাইজক সজাগ সচেতন কৰি আছোঁ যাতে কোচ ৰাজবংশীসকলক লৈ কোনোৱে যাতে পুনৰ ৰাজনীতি কৰিব নোৱাৰে। আৰু লগতে এটা কথা কৈছোঁ কি আপোনালোকক যাতে আহ্বান জনাইছোঁ, আজি শক্তি আশ্ৰম এই কলেজত যি আমাৰ সভা অনুষ্ঠিত হৈছে তাত আমি বহুতো মানুহ আজি উপস্থিত হৈছে। বহুতৰে পৰা আমি দিহা পৰামৰ্শ পাইছোঁ, আমি কেনেকৈ কি গতিৰে আগবাঢ়ি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু আমাৰ কথা হ'ল ৰাইজক প্ৰলোভিত নকৰাকৈ ৰাইজৰ মাজত যাতে বিভ্ৰান্তিমূলক কথা যাতে বেলেগে চলাব নোৱাৰে, তাৰ কাৰণে আমি গোটেই এই অঞ্চলৰ ৰাইজক লৈ যিহেতু BTR ইলেকশ্যন, তাৰ কাৰণে আমি এখন গণসমাৱেশ আমি অনুষ্ঠিত কৰিম। সেই গণসমাৱেশত আমাৰ ৰাইজৰ যিখিনি ক্ষোভ, আমি ৰাইজে কি বিচাৰে, ৰাইজৰ কোচ ৰাজবংশীসকল ভৱিষ্যতে সুৰক্ষিত হোৱাৰ কাৰণে কি ধৰণৰ আমি আগবাঢ়িম, তাৰে দিশ নিৰ্ণয় কৰাৰ কাৰণে আমি এখন বিশাল গণসমাৱেশৰ আয়োজন কৰা হ'ব। তাতে আপোনালোকে গম পাব ভৱিষ্যত কোচ ৰাজবংশীসকল সুৰক্ষিত হোৱাৰ কাৰণে নিজৰ কাম যে নিজে কৰিব পৰা যি এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছে, এইটো আপোনালোকে দেখিবলৈ পাব। আমাৰ এটা কথা হৈছে কি, আমি কেৱল জনাইছোঁ আমাৰ মাজত জ্বলি থকা উমি জুইকুৰা কেনেকৈ আমি কি ধৰণৰ চলি আছে, এইটো আমি দিলীপ শইকীয়াহঁতক আমি জনোৱা হৈছে। যিহেতু ফকীৰাগাৰাম সমষ্টিটো হৈছে BJPৰ আৰু ইয়াত কোচ ৰাজবংশীৰ অন্যতম ভূমিকা আমাৰ আছে, যাৰ কাৰণে আমি জনাইছোঁ যদি আপোনালোকে যদি ইয়াত জিকি হৈছে তেতিয়াহ'লে কোচ ৰাজবংশী মানুহক প্ৰাৰ্থী প্ৰেৰণ কৰিব লাগিব। লগতে এটা কথা আপোনালোকক কৈছোঁ কি, আমি 5টা সমষ্টিত আমি প্ৰতিনিধি বিচাৰিছোঁ। ইয়াত UPPL, BPF, AGP, BJP, কংগ্ৰেছ, আমি সকলো দলৰ লগত আমি কথা পাতিম। সমষ্টি হিচাপত ক'ত কাৰ জিকাৰ চান্স আছে, আমি হাৰিবৰ কাৰণে আমি প্ৰাৰ্থী নিবিচাৰোঁ, আমি জিকিবৰ কাৰণে বিচাৰোঁ। আৰু যদি আমাক কোনোবাই আওকাণ কৰিব বিচাৰে, আমাৰ কথাক যদি নচ্ছাত কৰিব বিচাৰে, তেতিয়াহ'লে কিন্তু আমি প্ৰত্যেক 40টা সমষ্টিত কোচ ৰাজবংশীসকলৰ নিৰ্ণায়ক ভূমিকা থাকে। আমি কিন্তু সেই খেলাৰ কাৰণে কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সমাজ কিন্তু আমি সজাগ সচেতন হৈছোঁ। যাৰ কাৰণে আমি সভাবিলাক আমি অনুষ্ঠিত কৰিছোঁ। আমাক যদি 5টা সমষ্টিত যদি আমাক টিকেট প্ৰদান নকৰে বা সঁহাৰি যদি নিদিয়ে, 5টা সমষ্টিত যদি জিকাৰ পৰিৱেশটো আমাক কৰি নিদিয়ে, তেতিয়াহ'লে আমি কিন্তু 40টা সমষ্টিত আমি হাৰিবৰ কাৰণে যিখিনি কৰোঁ সেইখিনি কাম আমি কৰি যাম।